হেল্ল' এভৰিৱান, ৱেলকাম বেক টু কৰিশ্মা ইউটিউব চেনেল। মই কৰিশ্মা আপোনালোকক পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। সকলোৱে মোৰ ভিডিঅ'টো ভালকৈ চাব বুলি মই আশা কৰিছোঁ। আগত যেনেকৈ মৰম দিছে এই ভিডিঅ'টো তেনেকৈ মৰম দিব। বিশেষকৈ আজি বহুত ঠাণ্ডা হয়, সেইটো কাৰণে মই মেগী বনাব লৈছোঁ। মেগী মোৰ নিজৰ কাৰণে নহয়, মই মোৰ ভতিজাটোৰ কাৰণে মেগী বনাব ধৰিছোঁ। আজি মানে যিহেতু বহুত ঠাণ্ডা আৰু গা চা ধুই মেলি আজৰি হৈ আহিছোঁ। আজি আমাৰ ঘৰত ৰাস আছে আৰু ৰাসত মই আজি দৈৱকী নাচিম। সেইটো কাৰণে এতিয়া মই তাক মেগীখিনি দি লৈ মই কাম কৰিমগৈ। এতিয়া মেগী বনাই আছোঁ, সি ওচৰত ৰখি আছে, হৈছে নাই সুধি আছে। মই কৈছোঁ ৰ'বা হৈছে। আৰু মোৰ বহুত ভয় লাগি আছিলে, কাৰণ কেলৈ মই যিহেতু নাচিম আৰু মই ৰিহাৰ্চেল কৰা নাই, মাত্ৰ 2 দিন কৰিছোঁ। আৰু যিহেতু মই ফাৰ্ষ্ট দৈৱকী নাচিম, সেইটো কাৰণে মোৰ বহুত ভয় লাগিছিল। আৰু ধুনীয়াকৈ চুলিখিনি ভাবিলোঁ মই কাৰ্লি কৰি লওঁ। চুলিখিনি কাৰ্লি কৰি ল'লে তাত যেতিয়া নাচোঁতে মেলিলে বিশেষকৈ ভাল লাগিব। সেইটো কাৰণে ধুনীয়াকৈ মূৰটো ধুই মেলি লৈ মেগী বনাই লৈ মই চুলিখিনি কি কৰিছোঁ, বেনি কৰি থৈছোঁ। বেনি কৰি লৈ কাৰ্লি কৰিছোঁ। তো মোৰ কাৰ্লি কৰা একো বস্তু নাছিলে, সেইটো কাৰণে মই ভাবিলোঁ চুলিখিনি বেনি কৰি থওঁ। মূৰটো ধোৱাৰ লগে লগে চুলিখিনি বেনি কৰি লৈছোঁ, যে তিতি থাকিলে চুলিখিনি ভাজ লাগিলে অলপ কাৰ্লি টাইপৰ হৈ যায়। সেইটো মোৰ নিজৰ বুদ্ধি বা বেলেগৰ নহয়। সেইটো কাৰণে মই মেগীও বনাই আছোঁ, চুলিখিনি বেনিও কৰি আছোঁ ছাইডত। আৰু ফাইনেলি মই ধুনীয়াকৈ চুলিখিনি বেনি কৰি হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ খুলি দিলোঁ। খুলি দিয়াৰ পিছত বেনিখিনি ধুনীয়াকৈ কাৰ্লি ষ্টাইলত হৈ গ'ল। দেখিছেনে চুলিখিনি ইমান ধুনীয়া লাগিছে। এতিয়া মই চিলাব লৈছোঁ। মোক যিহেতু এডাল মালাৰ প্ৰয়োজন হ'ব, সেই মালাৰডাল মই চিলাব লৈছোঁ। আৰু সেই ধুনীয়াকৈ মালাডাল চিলাবলৈ মই য'ৰ পৰা ফুল বিচাৰি আনিছোঁ। আনি লৈ ধুনীয়াকৈ মালাডাল চিলাইছোঁ। ওচৰত বাহঁতে ৰখি চাই আছে, কি কৈছোঁ? মই কৈছোঁ নাই, মই ব্লগ বনাই আছোঁ। সিহঁতি কৈছে এনেকৈ আৱাজ নাই যে। মই কৈছোঁ নাই, মই ভইচ ৰেকৰ্ডিং কৰি দিম। সেইটো কাৰণে মই আৱাজ দিয়া নাছিলোঁ। আৰু ধুনীয়াকৈ মই মালাডাল গুঠি আছোঁ। আৰু মই মালাডাল ধুনীয়াকৈ ষ্টাইলত গুঠিব জনা নাছিলোঁ। সেয়ে মোক বায়ে চব শিকাই দিছিলে, কেনেকৈ গুঠিব লাগে, কি কৰিব লাগে। তাৰপৰা ধুনীয়াকৈ গুঠিছোঁ। আৰু যিহেতু আজি বহুত ঠাণ্ডা আছিলে, এতিয়া মই কেনেকৈ নাচিম একো ভাবি অন্ত পোৱা নাছিলোঁ। আৰু বহুতো ভয় খাই আছিলোঁ, মোৰ কি হ'ব তেনেকুৱা ভাৱ হৈ আছিলে। কিন্তু পিছত হ'লেও সাহস অকণ কৰি ওলাইছোঁ। আৰু তাৰপৰা ধুনীয়াকৈ মালাডাল গুঠি লৈছোঁ। কাৰণ যিহেতু মালাডাল দৈৱকী নাছিলে লাগেই। মই কিনি নানিলোঁ, আৰু সেইদিনা কিনিবলৈ মোৰ টাইমো নাছিলে বিশেষকৈ, আৰু ক'তো যোৱাও নাছিলোঁ। সেইটো কাৰণে কিনা নহ'লে, ঘৰতে চিলালোঁ। আৰু বাহঁতৰ লগত কথা পাতি চিলাই আছিলোঁ। সিহঁতি ওচৰত বহি আছিলে গোটেইকেইজনী। এই ৰাসখন আছিলে একেবাৰে শেহতীয়া ৰাস। এইখন আমাৰ গাঁৱৰ একেবাৰে লাষ্ট। আমাৰ গাঁৱৰ 2টা ছাইড আছে। সেই 2টা ছাইডৰ প্ৰথম ছাইডটোত আগতেই হ'ল, এতিয়া ছেকেণ্ড ছাইডটোত ৰাস হৈছিল। আৰু সেই ছাইডটোত ৰাস হওঁতে বহুত ঠাণ্ডা হৈ গৈছিলে। আৰু সেইদিনত পুৰা বৰফ কুঁৱলী এনেকৈ পৰিছিলে। বৰফ ইয়াত পৰা নাছিলে, বা মৰাণত পৰিছে বুলি কোৱা শুনিছোঁ। আমাৰ গহপুৰত পৰা নাছিলে। সেইকাৰণে বহুত ঠাণ্ডা হৈছিলে। আৰু ঠাণ্ডাত মানুহ ৰাস চাবলৈ ইমানকৈ যাব নোৱাৰিলে, যিহেতু বহুত ঠাণ্ডাত মানুহ যাব নোৱাৰে। সেইটো কাৰণে বহুত কম মানুহ হৈছিলে ৰাসত। হ'লেও ৰাসখন বহুত ধুনীয়া হৈছিলে। মই মালাডাল পিন্ধি চাইছোঁ, ধুনীয়া লাগিছে নে নাই। তাৰে চিলাই পিন্ধি চাই বনাই আছোঁ ধুনীয়াকৈ মালাডাল। যিহেতু মই মালাডাল 2ডাল বনাবলগীয়া হৈছিলে। মোৰ যোনটো বাসুদেৱ হয়, মোৰ যোনটো দৈৱকী, তাত যোনটো স্বামী হ'ব, তাৰ বাবে এডাল মালা বনাবলৈ দিছিলে। সেইটো কাৰণে মই 2ডাল বনাইছিলোঁ। আৰু মোৰডাল অলপ দীঘলকৈ, তাঁৰডাল অলপ চুটিকৈ, কিয়নো মই খোপা কৰিম ন, খোপা কৰিলে মালাডাল অকণমান দীঘলকৈ লাগে। সেইটো কাৰণে মোৰডাল দীঘলকৈ আৰু তাঁৰডাল চুটিকৈ চিলাইছিলোঁ। মালাডালৰ বাবে মই ফুল বিচাৰিয়ে পোৱা নাছিলোঁ। সেইখন সময়ত নাৰ্জী ফুলবিলাক মানুহৰ ঘৰত মৰহি গৈছিলে। য'ৰ ত'ৰ পৰা অলপ বিচাৰি আনি লৈছিলোঁ। তাৰপিছত ওচৰত নবৌৱে বহি কৈ আছে, হাঁহি আছে, এই মালা আজি বিয়া হ'ব দেই, সঁচাকৈ বিয়া হ'ব নেকি? মোক এনেই জোকাই আছে দেই, মোক জোকাই ভাল পায়। সেইটো কাৰণে জোকাই আছে। আৰু ওচৰত চুলিকেইডাল বেনি কৰি দিছে। মোৰ চুলিখিনি মালা গুঠিবলৈ অলপ দিগদাৰ হৈছিলে কাৰণে নবৌৱে অলপ বান্ধি দিছে। আমাৰ নবৌকেইজনী বিশেষকৈ বহুত মৰমীয়াল, আৰু মানুহৰ প্ৰতি বহুত মৰম আছে। বিশেষকৈ আমাকো বহুত মৰম কৰে। সেইটো কাৰণে মৰম কৰি দুইজনীয়ে, তাই মোক কথা কৈ আছে, মই মালা গাঁঠি আছোঁ হাঁহি হাঁহি। এজনী হৈছে আমাৰ সৰু নবৌ, আৰু ডাঙৰ নবৌ আছে। ডাঙৰ নবৌ বহুত মৰমীয়াল হয়। ডাঙৰ নবৌকো দেখিব, ডাঙৰ নবৌৱে মোক কৈ থাকে, মোক ভিডিঅ'ত কেতিয়া ওলাবি। মই ডাঙৰ নবৌকো দেখুৱাম বাৰু। আজি ডাঙৰ নবৌৰ ভিডিঅ' কৰি থৈছোঁ। তাৰপাছত মই ঘৰলৈ আহিলোঁ। মোৰ তাত নাচিবলৈ দৈৱকী নাচিলে 2যোৰ কাপোৰ চেঞ্জ কৰিব লাগিব। সেইটো কাৰণে মই কাপোৰ চাপোৰখিনি ঘৰ ৰেডি কৰি পেলাই আহিলোঁ। ঘৰ ৰেডি, কাপোৰখিনি ধুনীয়াকৈ ৰেডি কৰিছোঁ। কৰি মেলি আকৌ মই এতিয়া নামঘৰলৈ যাব লাগিব। যিহেতু নচা কথা, অলপ ভগৱানৰ ওচৰতো চাকি তাকি জ্বলাম। সেইটো কাৰণে মই এতিয়া নামঘৰলৈ ওলাই আহিছোঁ। এয়া চাকি জ্বলাবলৈ আহিলোঁ।
এতিয়া মই মেকআপ কৰিব লৈছোঁ, নচাৰ মেকআপ কৰি আছোঁ আৰু ধুনীয়াকৈ মেকআপটো কৰি মেলি আপোনালোকক মোৰ ফাইনেল লুকটো দেখুৱাম। আৰু সেইকণ টাইমত মোৰ ডিঙিটো বিৰাট বিষাইছিলে, কাৰণ মেকআপ কৰা একো চকী টকী ভাল নাছিলে, সেইটো কাৰণে এখন চকীতে কৰিছিলোঁ আৰু ডিঙি বিষত থাকিব পৰা নাই, সেইটো কাৰণে অলপ উঠি দিছোঁ। তাৰপিছত মেকআপ কৰাৰ পিছত আপোনালোকক ফাইনেল লুকটো মই দেখুৱাই আছোঁ, তাৰপিছত অপেক্ষা কৰক। মেকআপ কৰিছিলে ওচৰৰ খুৰী এজনীয়ে, খুৰীয়ে মেকআপ কৰি দিছিলে আৰু বহুত ধুনীয়াকৈ মেকআপটো কৰিছিলে। এয়া হৈছে মোৰ ফাইনেল লুকটো, আৰু এইজনী হৈছে মোৰ ডাঙৰ নবৌ। নবৌক অলপ দেখুৱাই দিছোঁ। নবৌয়ে কৈছে মই লেতেৰা হৈ আছোঁ, এতিয়া দেখুৱাব নালাগে, অলপ পিছত দেখুৱাই। মোক কৈছোঁ নাই একো নহয়, দেখুৱাই দিওঁ। এয়া ফাইনেল লুকটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ৰাগখন মই নেদেখুৱাওঁ বুলি ভাবিছিলোঁ, যিহেতু আপোনালোকে চবেই ৰাগ চাই আছে, হ'লেও মই কেনেকৈ অভিনয় কৰিছোঁ তাকে অলপ দেখুৱাই দিলোঁ। আৱাজটো দিয়া নাই, কপিৰাইট লাগিব বুলি, হ'লেও অলপকৈ দেখুৱাই দিছোঁ। এয়া হৈছে মোৰ প্ৰথম বিয়াৰ দৃশ্যটো। তাৰপিছত আপোনালোককো দেখুৱাই দিওঁ, কেনেকুৱা লাগে ক'ব, সকলোৱে ধুনীয়াকৈ চাব। আৰু ঠাণ্ডাত বহুত কঁপি অভিনয় কৰিছোঁ, হ'লেও কঁপিছোঁ, তাৰপিছত অভিনয়টো কৰিবই লাগিব ন, নকৰিলে মানুহৰ লাজ পাম, সেইটো কাৰণে ধুনীয়াকৈ কৰিলোঁ। তাৰপিছত মোৰ ছেকেণ্ড লুকটো বাৰু অলপ আপোনালোকক দেখুৱামেই, ফাৰ্ষ্ট লুকটো দেখুৱাইছোঁ। আৰু কংসটো হৈছে আমাৰ গাঁৱৰে, কংসতে বহুত ধুনীয়া অভিনয় কৰিছিলে। এয়া হৈছে মোৰ ছেকেণ্ড লুকটো, কান্দি কান্দি আহি থাকিবলগীয়া হৈছে, আৰু এইটো হৈছে বাসুদেৱটো, আৰু বাসুদেৱটোৱে বহুত ধুনীয়া অভিনয় কৰিছে, আৰু এজনী হৈছোঁ মই, পূৰা কান্দি আছোঁ। সেইদিনাখনি পূৰা চুঁচৰি বাগৰি কান্দি কান্দি কাপোৰ চাপোৰ চেচ, হাত চাত বিষ, ৰাতিপুৱা মই শুই উঠিবই পৰা নাই। এতিয়া মই ভিডিঅ'টো এণ্ড কৰোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু সকলোৱে মোক ধুনীয়াকৈ মৰম দিব বুলি আশা কৰিছোঁ।